আমি এতিয়া আহি গৈছোঁ ছট পূজা চাবলৈ আৰু ইমান এটা ধুনীয়া পৰিৱেশ। ব্লগটো বনাম বুলি ভবা নাছিলোঁ, তথাপি বনাই দিলোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ চাৰিআলি ছট পূজা এতিয়া পূজা পাঠ হৈ আছে ৰাতিপুৱা মই ভালকৈ নাজানো বাৰু কি হয় এইবাৰ ফাৰ্ষ্ট চাপত বেগ কেইবাৰ দেখাই আছোঁ এই আৰু এটা মণ্ডপ মানে ছট পূজাৰ মণ্ডপ আমি প্ৰথম এটাত সোমালোঁ ষ্টেচনৰ এতিয়া আহি আছোঁ এইটো বৌ বজাৰৰ আমি খুব ল'লোঁ ইটো মণ্ডপত আজি আমাক মোবাইলতে কি ক্লাছ কৰা শুই যদি কেমেৰা দি পেলাই দেখা আমি আহি আছোঁ আমাৰ পল্টন আহি আমি পাই গ'লোহি মণ্ডপৰ ওচৰ য'ত পূজা কৰে পুখুৰীটোৰ ওচৰ আৰু মই ধাগা বান্ধিছিলোঁ সেইটোও দেখাই আছিলোঁ আৰু গান বাজি আছিলে কপিৰাইট হৈ যায় বুলি ভইচটো কাটি দিয়া হ'ল আৰু সেইজনী আমাৰ ধুনু আমি চব ক'ত উঠি আছা তুমি কৈ দিয়া এইফালে চাই কৈ দিয়া ক'ত উঠি আছা তোমাৰ বাৰ্বিকিটো দেখাই দিয়া বাৰ্বিটো দেখাই দিয়া নেদেখুৱা লৈ যাব নহ'লে আমি ছট পূজাৰ পৰা আহি বিচনাত সোমালোঁ ধুনু ইয়াত উঠিব লাগে এইটো লোৱা এইটো ভাল লাগিছে পিংক পিংক তোমাৰ সৈতে মিলি গৈছে আছা পিংক পিংক আছা এই মিলি গৈছে কোনটো ল'বা অলপ বজাৰ কৰি ঘৰলৈ গৈ আছোঁ তাৰপিছত বাপেক জীয়েকৰ শ্বপিং আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব